নমস্কাৰ গাইজ, স্বাগতম জনালোঁ টেকনিকেল ইঞ্জি ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আপোনালোকে যে লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিল, সেই লেট্ৰিনৰ পইচাটো আপোনালোকে কেতিয়া পাব আৰু আপোনালোকৰ একাউণ্টত কেতিয়া সোমাব, আপোনালোকৰ জিপিৰ প্ৰেচিডেণ্টৰ নাম আৰু ছেক্ৰেটাৰীৰ নামটো আছেনে নাই, মই এইটো ভিডিঅ'ত আপোনালোকৰ ডিটেইলছ জনাই দিম। তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে চাই থাকিব। আৰু আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে আপোনালোকৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ইয়াত আপোনালোকে চাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন বুলি। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে চাব SSG 2023, মানে 2023 চনত যিবিলাকে এপ্লাই কৰিছিল সেইবিলাকৰ কাৰণেহে এইটো অনলি। ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাব প্ৰি ভেৰিফিকেশ্যন এণ্ট্ৰি ষ্টেটাছ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। এনেকুৱা পেজ খোল খোৱাৰ পিছত আপোনালোকে ইয়াত আছামটো ছিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো দিয়া আছে আৰু ইয়াত ভিলেজৰ নামটো দিয়া আছে আৰু ইয়াত বহুতো কেইটা অপশ্যন দিয়া আছে। ইয়াত আপোনালোকে ইয়াত যিটো ডিষ্ট্ৰিক্ট ৰিকমেণ্ডেশ্যন, ইয়াত আপোনালোকে ইয়াত 5টা যিটো সংখ্যা দিয়া আছে ইয়াত ক্লিক কৰি দিব। তাৰপিছত চাব ইয়াত আপোনালোকৰ ব্লকৰ নামটো আহি গৈছে, আপোনালোকৰ পঞ্চায়তৰ নামটো আহি গৈছে আৰু ইয়াত টোটেল পপুলেশ্যন কিমান আছে ইয়াত দেখাইছে আৰু কিমানটা ভিলেজ আছে তো ইয়াত দেখাই দিছে। আৰু এভাৰেজ মাৰ্কছ প্ৰি ভেৰিফিকেশ্যন কেইটা ভেৰিফিকেশ্যন হৈছে প্ৰাথমিক পৰ্যায়ত, তো সেইকেইটা টোটেল দেখাই দিছে আৰু ডেটবিলাক টোটেল দেখাই দিছে। এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকৰ জিপি প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ নামটো ইয়াত আছেনে নাই আৰু সেইবিলাকৰ নামটো ভেৰিফিকেশ্যন হৈছেনে নাই। তো এইটো আপোনালোকে কাটি দিব। কাটি দিয়াৰ পিছত আপোনালোকে এইটো পেজত আহি যাব। এইটো পেজত অহাৰ পিছত তাৰপিছত চাব প্ৰি ভেৰিফিকেশ্যন যিটো অপশ্যন আছে, ইয়াতে এল'কেট যিটো অপশ্যন আছে, ইয়াৰ তলত যিটো সংখ্যা দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকৰ ব্লকৰ নামটো দিয়া আছে, তাৰপিছত গাঁও পঞ্চায়তৰ নামটো দিয়া আছে আৰু ভিলেজবোৰৰ নামটো ইয়াত দিয়া আছে। আৰু ইয়াত চাব, ইয়াত আপোনালোকৰ জিপি ছেক্ৰেটাৰীৰ নামবিলাক ইয়াত দিয়া আছে আৰু এইটো তাৰ ফোন নম্বৰ দিয়া আছে আৰু ইয়াৰ ডেটটো দিয়া আছে। তো যিবিলাকৰ গাঁৱৰ এগেইনষ্টত জিপি ছেক্ৰেটাৰীৰ নামটো দিয়া আছে আৰু তাৰ ফোন নম্বৰটো দিয়া আছে, তো সেইবিলাকৰ পইচা জল্দি জল্দি সোমাই যাব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক জনাম, এইটোত কিবা এটা নতুন আপডেট আহিলে আপোনালোকক জনাই দিম। আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।